নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি বহু দিনৰ মূৰত মই চেছ ব্লগে আপোনালোকক পুনৰ স্বাগতম জনাই আজি ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান আমাৰ ইয়াত এতিয়া পানী হৈছে আমাৰ ওচৰৰ অঞ্চলত, গতিকে ইয়াৰ গৰু পাৰি কৰিছে নদীয়েদি। গতিকে আমি এতিয়া যাম ইটো পাৰত গৈ পেলাই আমাৰ গৰু, ম'হ, ছাগলী ইত্যাদি যিখিনি আছে সেইখিনি আমি কেনেধৰণে ৰাখিছোঁ, কিমান কষ্ট কৰি ৰাখিবলগীয়া হৈছে তাৰে এটি চমু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। গতিকে এতিয়া আমাৰ বৰ্তমান এতিয়া ম'হ আছে, ইয়াত গৰু আছে। গতিকে এতিয়া হয়তো ম'হৰ গাখীৰ কিজানি খীৰাই আছে, যদি খীৰাই থকা অৱস্থাত পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গৰু, ম'হ, ছাগলী চব আমাৰ একেলগে আছে। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। বৰ্তমান মোৰ লগত এই ভাইটি এটা নাও বাই আহি আছে, সৰু ভাইটি এটা হা। গতিকে যথেষ্ট দূৰ আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰ্তমান পাৰ পাওঁ হৈছে যদিও আৰু যথেষ্ট দূৰ আছে। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে এতিয়া আমি ইটো পাৰ পাওঁ হৈছোঁ, যথেষ্ট সময় লাগিছে। আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। যদিহে গাখীৰ খীৰাই আছে, গাখীৰ খীৰাই থকা অৱস্থাত অকণমান দেখাবলৈ চেষ্টা কৰিম। যদি খীৰাই হ'ল তেতিয়াহ'লে হয়তো দেখাবলৈ নোৱাৰিবও পাৰোঁ। আৰু কেনেধৰণে ইয়াত গৰু, ম'হ, ছাগলীৰ পৰা ধৰি আমাৰ ইয়াত মানে এতিয়া বাৰিষা কটাবলগীয়া হৈছে। ম'হে কেনেদৰে পানীৰ তলত নামি পানীৰ তলৰ পৰা ঘাঁহ খাবলগীয়া হৈছে, সেই ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক। বাৰিষা হ'লে এটাই আমাৰ যেনিবা অকণমান চখ এটা থাকে, নাও। এয়া নাও বৰ্তমান ইয়াত খুব ধুনীয়াকৈ চলাই থাকিবলৈ সুবিধা পাওঁ। নাও চলাবলৈ, নাও খেলিবলৈও সুবিধা হয়, যথেষ্ট ভালো লাগে। কিন্তু কষ্ট এটাই, গৰু, ম'হ ইত্যাদিৰ পৰা অলপ কষ্ট হয় আৰু। গতিকে ভিডিঅ'টো চাই থাকক আৰু দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান এতিয়া এই পাৰত পাইছোঁহি, এয়া তাৰ উঠিছোঁহি। যথেষ্ট গৰু আছে আৰু ম'হো আছে সিফালে, আৰু তাৰ বেলেগৰো ম'হ আছে। গতিকে আমাৰ ওচৰতে এই বাৰীৰ ভিতৰতে আমাৰ এটা খুঁটি আছে। সেই খুঁটিটো যদি গাখীৰ খীৰাইছে দেখাবলৈ চেষ্টা কৰিম আৰু। ইতিমধ্যে আমি পাই গ'লোহি আমাৰ ম'হৰ খুঁটি। অলৰেডি গাখীৰ খীৰালে সৰহখিনি, কেইজনীমান আছে। গতিকে বাকীখিনি মই দেখাবলৈ চেষ্টা কৰিম। এয়া ম'হৰ পোৱালি বৰ্তমান। এইখিনি পোৱালি বৰ্তমান খীৰালে, প্ৰায় 12টামান পোৱালি খীৰালে, আৰু 5-6টামান পোৱালি আছে খীৰাবলৈ। গতিকে চাই থাকক ভিডিঅ'টো। আপোনালোকক এই যিকেইটা পোৱালি গাখীৰ খীৰাবলগীয়া আছে তাৰে 2-এটা পোৱালি গাখীৰ খীৰাব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া ছাগলী আমাৰ বৰ্তমান চব। আমি ছাগলী নাবান্ধোৱে, ইয়াত এৰি থোৱা থাকে, ধৰিবলৈ নিদিয়ে, দেখিলেই পলায়। গতিকে ছাগলী আৰু আছে সিফালে, চব চেদেলি হৈ আছে। গতিকে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আমি কেনেকুৱা মানে পৰ্যায়ৰ মাজত আমি আমাৰ জীৱনটো অতিবাহিত কৰি আছোঁ, গৰু, গাই, ছাগলী, ম'হ ইত্যাদিৰ লগত। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু আছে ছাগলী, দেখাবলৈ চেষ্টা কৰিম। এয়া বৰ্তমান ছাগলী, এই সিফাললৈকে আছে। এয়া ঘাই, এইটো বেটেল ক্ৰছ। বাবু ঘাইলৈ ৰখা হৈছে। আৰু বাকী ছাগলী আছে য'ত ত'ত সোমাই চৰি আছে। এয়া বৰ্তমান আমাৰ বন্ধুৱে গাখীৰ খীৰাই আছে। ইফালে এজন ঠিকাদাৰ আহিও উপস্থিত হৈছেহি।
ঠিকাদাৰ মনে মনে তামোল খাই আছে, তামোল অকণ দিয়ক। এইয়া ওচৰলৈ যাবলৈ অলপ ভয়, মূৰখিনি অলপ চকাল হৈ আছে, সিহঁতৰ খং উঠি আছে। বন্ধু গাখীৰ খীৰালে? ঠিক আছে। বৰ্তমান গাখীৰ খীৰাই আছে। ইমান ধুনীয়াকৈ বুৰ মাৰি খাই আছে, পানীৰ তলৰ ঘাঁহ বিচাৰি বিচাৰি। বহুত পৰুৱা হৈছে, ঘাঁহবোৰ অলপ অলপ ওলাই আছে, য'ত অলপ অলপ ওলাই আছে গোটেই পৰুৱা। এয়া পৰুৱা দেখা পাইছে। তাৰ মাজতো সিহঁতে পৰুৱা কামোৰ কিবা কামোৰ খাই হ'লেও সিহঁতে পেটটো ভৰাবলৈ যেন তেনে হ'লেও চেষ্টা কৰিছে। ইয়াত সিফালেও এখন সৰু হ'লেও নদী এখন আছে, আৰু ইফালে এখন আছিলে আগৰ সোৱণশিৰি আৰু দিক্ৰং। গতিকে সোৱণশিৰিখনেও দিক্ৰংখনেও বৰ্তমান ইয়াত এতিয়া এৰি দিলে। ইয়াত এতিয়া দুটা নলা বৈ আছে, এটা কাঁচিকটা বুলি কয়, আৰু এটা হ'ল দিক্ৰঙে এৰি থৈ যোৱা, লাষ্টত দিক্ৰঙে এৰি থৈ যোৱা নলা এটা এইফালেদি পানীটো গৈ আছে। সেয়া গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, বাই বাই।